এইটো চা গাইছ ইমান ধুনীয়াকৈ আমি কিবা ৰেল ষ্টেচন আহিছে এইটো চা ইমান ধুনীয়া সুন্দৰ ইমান ধুনীয়া চিনেৰী চাচোন কিমান ধুনীয়া ধুনীয়া চানা ইমান ধুনীয়া আমাৰ নচিবতে নাই দেই ইমান ধুনীয়া কিবা থাকিবলৈ এতিয়া লোকৰ জেগা না কেনেকৈ আহি আছোঁ আমিহে অলপ বুজি পাইছোঁ ইমান দূৰ ইমান দূৰণিৰ পৰা ইমান ধুনীয়া সুন্দৰ জেগা চাওকচোন ইয়াত কিবা এটা মৰি আছে ইয়াত গোন্ধাইছে বহুত কিমান কি বনি আছে ইয়াত ৰেল ষ্টেচন মানে এইটো চা ৰাস্তাত লগৰকেইটাৰ লগত আহি আছোঁ সিহঁতে ইমান স্পীড গৈছে আমি ইমান স্পীড যাব পৰা নাই না ইমান আদত টাইমতৰ আদত আছে সেইটা মানে কিমান ধুনীয়া চিনেৰী কিমান ধুনীয়া ঘৰ বনাইছে গাইজ দেখি অলপ আছে আমিতো ভিডিঅ' বনাব আমিতো পথাৰৰ মাজদি ট্ৰেইন আলি বৰ্তমান ট্ৰেইন আলিত আমি উঠি আছোঁ ইফালে ঘৰ আছে আপুনি ওপৰৰ পৰা দেখা দিয়ক ইফালে নদী আছে নিশ্চয় যদি ব্লগটো ভাল পায় দুই এটা লাইক কৰিব এইবোৰ নালাগে মোক লাইক ছাবস্ক্ৰাইবাৰ তোমাক নালাগে নেকি এইটো চা লগতে ইমান ধুনীয়া মোক অনলি ভিউছে লাগে মোক এইবোৰ লাইক আৰু ছাবস্ক্ৰাইব ট্ৰেইন আহিলে কি কৰিম এতিয়া ট্ৰেইন আহিলে ট্ৰেইনৰ তলত হৈ যাম ট্ৰেইন আমাৰ ওপৰেদি গুচি যাব ভিডিঅ' বনাব পাৰিম সঁচাই একো নহয় এইটো চাওকচোন ইমান ধুনীয়া চিনেৰী আমি অলপমান জুম কৰি দিছোঁ মোৰ মানে কেমেৰাটো ইমান ভাল কাজ নহয় ইমান ধুনীয়া চিনেৰী চ' গাইছ আজি আমি অলৰেডি ফাইনেল পাই গ'লোঁ এইটো কি আছিলে এইটো ৰেলৰ ব্ৰিজ চলি অহা ট্ৰেইনখন ধৰি ৰাখিম বুলি 5টা মানুহে আহি আছোঁ কেতিয়াবা লাগে দেই এইবোৰ এতিয়া বুঢ়া হ'ম ন আমাৰ ল'ৰা ছোৱালী আগলৈ দেখুৱাব পাৰিম না এই মোৰ ল'ৰা এইটো চা না তোৰ দেউতাই আগতে চা কিমান ক'ত আছিলে চাচোন ইমান ধুনীয়া জেগাত আছিলে এনেকৈ ঘূৰি ফুৰি আছিলোঁ ডেকা কালত এতিয়া বুঢ়া হ'লোঁ যে ঘৰত বহি আছোঁ বুলি ক'ব পাৰিম আৰু চা না এইটো ট্ৰেইনৰ ৰাস্তা হয় এইটো ইমান ধুনীয়া ৰাস্তা ট্ৰেইনৰ দলং চৰি মিষ্টেক হয় কবি মিষ্টেক হয় ক'ত পৰিছে দেই এইটো চা ইমান ধুনীয়া ৰেলৱে দলং আছে দেই ইমান ধুনীয়া চিনেৰী ইয়াত ধুনীয়াকৈ বহি মেলি পাৰ্টি কৰিব পাৰে দুজন মানুহ পূৰা এনজয় ইমান দূৰ আহি আছোঁ ভাবিছোঁ ক'ত পাওঁ ক'ত নাযাওঁ এনেকুৱা লাগি গৈছে যিটো জেগাত আহিছোঁ আৰু লগতে খাবলৈ এইটোতো মিষ্টাৰ মুস্তফা এইটো পানীৰ কাৰণে পাগল হৈ আছে এক নম্বৰ মুনদেউৰী অনলাইনত আছে বৰ্তমান গাইজ চাওক আপোনালোক মুনদেউৰী বৰ্তমান পেণ্টটো খুলি লেংটা হৈ ৰেলৱে ব্ৰিজৰ চিৰিৰ ওপৰে খোজকাঢ়ি আহি আছে ইয়াৰ কণীটোৱে লম্বা হৈছে 10 ফিট ইমান ডাঙৰ কণী আমাৰ অসমত এইজনে আছে ৰেকৰ্ড কৰিম বুলি ভাবিছে বৰ্তমান কিমান বেয়াকৈ ক'ব পাৰিব বৰ্তমান মুনদেউৰীয়ে তোমাৰ মিয়া খালিফা এখন বৰ্তমান তোমাৰ প্ৰতিযোগিতা আছিলে তাত আমাৰ বৰ্তমান 3 ফুট 5 ইঞ্চি আছিলে দীঘল এই ভাই তোৰ নামটো কি আছিলে তোৰ মোৰ নামটো জাংফা ভালকৈ সঁচা কথা ক'লে কি হয় সঁচা নাম জাংফা কি আছিলে নগাঁৱৰ ক'ত আছিলে গাঁওখনৰ নাম জাংফা চৌগাছ এইটো চাই লওক ট্ৰেইনৰ ৰাস্তা এইটো দেখিছ নাই ইয়াত মানে ট্ৰেইন আহে এইটো আৰু গোটেই এইটো মিষ্টাৰ মুস্তফা হয় এইকেইটা মোৰ লগৰ হয় এইটো মিষ্টাৰ মুস্তফা বুলি কয় এইটো ফটোৰ কাৰণে এইটোতো পাগল হৈ আছে এইটো ল'ৰাটো এইটো হাত দাঙিছে আৰু লগতে চাচোন ইয়াত
কিমান ধুনীয়া ধুনীয়া জেগা আজি ফাৰ্ষ্ট টাইম ভিডিঅ' বনাইছোঁ মানে চাই লওঁ কি হয় লাষ্টলৈ ছাকচেছফুল হয় নে নহয় সেইটো চা ট্ৰেইন আমি কেনেকৈ গৈ আছোঁ কি ক'ম ন আৰু আমাৰ জীৱনে এইটো যিমান পাৰে ঘূৰি থাক মতা মানুহ যে মাইকী মানুহ নিকা হোৱালেহেঁতেনতো আমি আজি ঘৰত বহি বিন্দাছকৈ খাই বৈ থাকিলোঁহেঁতেন কাৰণ ল'ৰা যে আমি মতা মানুহ যে লোকৰ আণ্ডাৰত আমি এনেকৈ থাকি মেলি আমি এতিয়াতো কি কৰিম আৰু উপায় নাই সেই অলপ ফুৰি মানে অলপ ঘূৰিবলৈ আহিছোঁ মতা মানুহ যে ঘূৰি ফুৰা কাম মাইকী মানুহৰ নিকা নহয়তো ঘৰত থাকিব আৰু এইটো চা না এইটো কটোৱাৰ কাৰণে কিমান পাগল হৈ আছে এইটো চাচোন এইটো নাম দি মাতিছে অন্তত ছাৰ বুলি মাতিব লাগে তেতিয়া সন্মান এটা থাকে না নাম কাঢ়ি মাতিলে ক'ৰপৰা থাকে ন ঠিক আছে গাইছ এইটো চা কিমান ধুনীয়াকৈ গৈ আছে ইয়াৰ জীৱনে হেপী লাইফ এইটো চা গাইছ ইমান ধুনীয়াকৈ আমি কিবা ৰেল ষ্টেচন আহিছোঁ এইটো চা ইমান ধুনীয়া সুন্দৰ ইমান ধুনীয়া চিনেৰী চাচোন কিমান ধুনীয়া ধুনীয়া চানা ইমান ধুনীয়া আমাৰ নচিবতে নাই দেই ইমান ধুনীয়া কিবা থাকিবলৈ এতিয়া লোকৰ জেগা না কেনেকৈ আহি আছোঁ আমিহে অলপ বুজি পাইছোঁ ইমান দূৰণিৰ পৰা ইমান ধুনীয়া সুন্দৰ জেগা চাওকচোন ইয়াত কিবা এটা মৰি আছে ইয়াত গোন্ধাইছে বহুত কিমান কি বনি আছে ইয়াত ৰেলৱে ষ্টেচন মানে এইটো চা ৰাস্তাত লগৰকেইটাৰ লগত আহি আছোঁ সিহঁতে ইমান স্পীড গৈছে আমি ইমান স্পীড যাব পৰা নাই না ইমান আদত নাই সিহঁতৰ আদত আছে সেইটা মানে কিমান ধুনীয়া চিনেৰী কিমান ধুনীয়া ঘৰ বনাইছে গাইজ দেখি অলপ আছে আমিতো ভিডিঅ' বনাব আমিতো পথাৰৰ মাজদি ট্ৰেইন আলি বৰ্তমান ট্ৰেইন আলিত আমি উঠি আছো ইফালে ঘৰ আছে আপুনি ওপৰৰ পৰা দেখা দিয়ক ইফালে নদী আছে নিশ্চয় যদি ব্লগটো ভাল পায় দুই এটা লাইক কৰিব এইবোৰ নালাগে মোক লাইক ছাবস্ক্ৰাইবাৰ তোমাক নালাগে নেকি এইটো চা লগতে ইমান ধুনীয়া মোক অনলি ভিউছে লাগে মোক এইবোৰ লাইক আৰু ছাবস্ক্ৰাইব ট্ৰেইন আহিলে কি কৰিম এতিয়া ট্ৰেইন আহিলে ট্ৰেইনৰ তলত হৈ যাম ট্ৰেইন আমাৰ ওপৰেদি গুচি যাব ভিডিঅ' বনাব পাৰিম সঁচা একো নহয় নহয় এইটো চাওকচোন ইমান ধুনীয়া চিনেৰী আমি অলপমান জুম কৰি দিছোঁ মোৰ মানে কেমেৰাটো ইমান ভাল কাজ নহয় ইমান ধুনীয়া চিনেৰী চ' গাইছ আজি আমি অলৰেডি ফাইনেল এই পাই গ'লোঁ এইটো কি আছিলে এইটো ৰেলৰ ব্ৰিজ চলি অহা ট্ৰেইনখন ধৰি ৰাখিম বুলি 5টা মানুহে আহি আছোঁ কেতিয়াবা লাগে দেই এইবোৰ এতিয়া বুঢ়া হ'ম ন আমাৰ ল'ৰা ছোৱালী আগলৈ দেখুৱাব পাৰিম না এই মোৰ ল'ৰা এইটো চা না তোৰ দেউতাই আগতে চা কিমান ক'ত আছিলে চাচোন ইমান ধুনীয়া জেগাত আছিলে এনেকৈ ঘূৰি ফুৰি আছিলোঁ ডেকা কালত এতিয়া বুঢ়া হ'লোঁ যে ঘৰত বহি আছোঁ বুলি ক'ব পাৰিম আৰু চা না এইটো ট্ৰেইনৰ ৰাস্তা হয় এইটো ইমান ধুনীয়া ৰাস্তা ট্ৰেইনৰ দলং চৰি মিষ্টেক হয় কবি মিষ্টেক হয় ক'ত পৰিছে দেই এইটো চা ইমান ধুনীয়া ৰেলৱে দলং আছে দেই ইমান ধুনীয়া চিনেৰী ইয়াত ধুনীয়াকৈ বহি মেলি পাৰ্টি কৰিব পাৰে দুজন মানুহ পূৰা এনজয় ইমান দূৰ আহি আছোঁ ভাবিছোঁ ক'ত পাওঁ ক'ত নাযাওঁ এনেকুৱা লাগি গৈছে যিটো জেগাত আহিছোঁ খাবলৈ পানী এটুপা পোৱা নাই বুলি কওঁ আৰু লগতে খাবলৈ এইটোতো মিষ্টাৰ মুস্তফা এইটো
আৰু পানীৰ কাৰণে পাগল হৈ আছে ই। এক নম্বৰ এই উঠাই দিব আকৌ পানী। এই মুন দেউৰী অনলাইনত আছে বৰ্তমান। গাইজ চাওক আপোনালোক। মুন দেউৰী বৰ্তমান পেণ্টটো খুলি লেংটা হৈ ৰেলৱে ব্ৰিজৰ চিৰিবোৰে খোজকাঢ়ি আহি আছে। ইয়াৰ কণীটোৱে লম্বা হৈছে 10 ফিট। ইমান ডাঙৰ কণী আমাৰ অসমত এইজনেই আছে। ৰেকৰ্ড কৰিম বুলি ভাবিছে আহি বৰ্তমান। কিমান বেয়াকৈ ক'ব পাৰিব? বৰ্তমান মন্দিৰীয়া তোমাৰ মিয়া খালিফা এখন বৰ্তমান তোমাৰ প্ৰতিযোগিতা আছিলে। তাত আমাৰ বৰ্তমান 3 ফুট 5 ইঞ্চি আছিলে দীঘল। এই ভাই তোৰ নামটো কি আছিলে? তোৰ মোৰ নামটো জাংফা। ভালকৈ সঁচা কথা ক'লে কি হয়? সঁচা নাম জাংফা। কি আছিলে? নগাঁৱৰ ক'ত আছিলে গাঁওখনৰ নাম? জাংফা। চৌগাছ এইটো চাই লওক, ট্ৰেইনৰ ৰাস্তা এইটো দেখিছ নাই? ইয়াত মানে ট্ৰেইন আহে এইটো। আৰু গোটেই এইটো মিষ্টাৰ মুস্তফা হয়, সেইকেইটা মোৰ লগৰ হয়। এইটো মিষ্টাৰ মুস্তফা বুলি কয়। এইটো কেলা ফটোৰ কাৰণে এইটোতো পাগল হৈ আছে। এইটো ল'ৰাটো এইটো হাত দাঙিছে। আৰু লগতে চাচোন ইয়াত কিমান ধুনীয়া ধুনীয়া জেগা। আজি ফাৰ্ষ্ট টাইম ভিডিঅ' বনাইছোঁ। মানে চাই লওঁ কি হয়, লাষ্টলৈ ছাকচেছফুল হয় নে নহয়। সেইটো চা ট্ৰেইন আমি কেনেকৈ গৈ আছোঁ। কি ক'ম নোৱাৰোঁ, আমাৰ জীৱনে এইটো। যিমান পাৰে ঘূৰি থাক। মতা মানুহ যে, মাইকী মানুহ নিকা হোৱালেহেঁতেনতো আমি আজি ঘৰত বহি বিন্দাছকৈ খাই বৈ থাকিলোহেঁতেন। কাৰণ ল'ৰা যে আমি মতা মানুহ যে, লোকৰ আণ্ডাৰত আমি এনেকৈ থাকি মেলি আমি এতিয়াতো কি কৰিম আৰু, উপায় নাই। সেই অলপ অলপ ঘূৰিবলৈ আহিছোঁ। মতা মানুহ যে ঘূৰি ফুৰা কাম, মাইকী মানুহৰ নিকা নহয়তো ঘৰত থাকিব। আৰু এইটো চা না, এইটো কটোৱাৰ কাৰণে কিমান পাগল হৈ আছে। এইটো চাচোন, এইটো নাম দি মাতিছে। অন্ততঃ ছাৰ বুলি মাতিব লাগে, তেতিয়া সন্মান এটা থাকে না। নাম কাঢ়ি মাতিলে ক'ৰ পৰা থাকেনো। ঠিক আছে গাইছ, এইটো চা কিমান ধুনীয়াকৈ গৈ আছে। ইয়াৰ জীৱনে হেপী লাইফ। বিহু আহিছে ৰঙালী ৰমকে চমকে, ঢোল পেঁপা বাজিছে চহৰ নগৰে। বিহু আহিছে ৰঙালী ৰমকে চমকে, ঢোল পেঁপা বাজিছে চহৰ নগৰে।